ইউটিউবত আমাৰ চেনেলটা সার্চ দিলে কিয় সার্চ লিষ্টত আমাৰ চেনেলৰ নামটো নাহে আৰু কি কৰিলে আমাৰ চেনেলৰ নামটো সার্চ লিষ্টৰ প্ৰথমত আহিব সেই বিষয়ে মই আজি এই ভিডিঅটো সেয়ে নতুন ইউটিউবাৰ সকলৰ কাৰণে এই ভিডিঅটো বহুত ইন্টাৰেষ্টিং হ'ব গৈ আছে এই আপোনালোকে ভিডিঅটো স্কিপ নকৰি ধৈৰ্য সহকাৰে শেষলৈকে চাব যদি আপোনালোকে স্কিপ কৰি চায় তেতিয়াহ'লে হয়তো গুৰুত্বপূৰ্ণ পইণ্ট এটা আপোনালোকে মিছ কৰিব ডিয়াৰ ভিউয়াৰ্স আপোনালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব আৰু যদি অলৰেডি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিছে তেন্তে থ্যাংক ইউ সো মাচ ডিয়াৰ ভিউয়াৰ্স তেন্তে দেৰি নকৰি বলক ভিডিঅটো আৰম্ভ কৰোঁ ইউটিউবত আমাৰ ইউটিউব চেনেলৰ নামটো যদি লিখি আমি সাৰ্চ কৰোঁ তেতিয়াহ'লে আমাৰ চেনেলৰ নামটো যেতিয়া নাহে আমি বিচাৰি নাপাওঁ তেতিয়া কি হয় আমাৰ মনত বহুত বেয়া লাগে মোৰ ইউটিউব চেনেলৰ নামটো প্ৰথমত সাৰ্চ লিষ্টত অহা নাছিল আৰু চেনেলৰ নামটোৱে মই বেলেগ দিছিলোঁ বিএন বুলি আছিল কিন্তু যেতিয়া মই সাৰ্চ কৰি দেখিলোঁ যে বিএন নামৰ চেনেলটো সাৰ্চ কৰিলে নাহে বেলেগ বহুত আহি যায় তেতিয়া মই কি কৰিলোঁ মই চেনেলৰ নামটো চেঞ্জ কৰি বিজয় আছাম কৰিলোঁ এতিয়া ইউটিউব চেনেলৰ নিজৰ চেনেলৰ নেমটো সাৰ্চ লিষ্টত প্ৰথম আহিবৰ কাৰণে আপুনি কি কৰিব লাগিব এটা পইণ্টবিলাক মই এতিয়া ক'ব গৈ আছোঁ এক নম্বৰ পইণ্টটো আপোনাৰ চেনেলৰ নামটো ইউনিক হ'ব লাগিব যিটো নামত নেকি কোনেও এতিয়ালৈকে চেনেল খোলা নাই আপুনি আগত চেক কৰি ল'ব লাগিব উদাহৰণস্বৰূপে মোৰ চেনেলটোৰ নাম হৈছে বিজয় আছাম আপুনি যদি বিজয় আছাম নামত চেনেল খোলে তেতিয়াহ'লে কি হ'ব আপোনাৰ চেনেলৰ নামটো সাৰ্চ লিষ্টত নাহে কিহৰ কাৰণে নাহে অলৰেডি মোৰ চেনেল আছে আৰু বিজয় আছাম নামত আৰু বহুতো চেনেল আছে তেওঁলোকৰ ভিডিঅ' অলৰেডি বেছি আছে আপুনি দুই এটা ভিডিঅ' দেখিনি তেওঁলোকৰ লগত ফেৰ মাৰিব নোৱাৰে সেই আপোনাৰ চেনেলৰ নামটো নাহে সাৰ্চ লিষ্টত আৰু আহিলেও একেবাৰে তলত থাকিব সেই আপুনি কি কৰিব লাগিব এটা ইউনিক নাম দিব লাগিব যি নামত বেলেগে খোলা নাই যদি একেবাৰে ইউনিক হয় এই নামত যদি কোনেও নখোলে কি হ'ব আপোনাৰ সাৰ্চ লিষ্টত আপোনাৰ নামটো প্ৰথমত আহিব আপোনাৰ এসপ্তাহৰ ভিতৰত আহি যাব আৰু যদি এই নামত কিছুমানে খুলি ৰাখিছে কাৰোবাৰ 10টা 15টা 20টা এনেকুৱা ভিডিঅ' থাকে তেতিয়া তেওঁলোকৰ ভিডিঅ'তকৈ আপোনাৰ যেতিয়া ভিডিঅ' বেছি হৈ যাব তেতিয়া আপোনাৰ চেনেলৰ নামটো সাৰ্চ লিষ্টৰ প্ৰথমত আহিব ইউটিউব চেনেলত নিজৰ চেনেলৰ নামটো সাৰ্চ লিষ্টত ফাৰ্ষ্ট আহিবৰ কাৰণে 2 নম্বৰ পইণ্টটো হৈছে আপুনি কি কৰিব লাগিব ভিডিঅ'ত যিবিলাক টেগ দিয়ে সেই টেগবিলাকত আপোনাৰ চেনেলৰ নামটো দিব প্ৰত্যেক ভিডিঅ'ত আপোনাৰ চেনেলৰ নামটো দি দিব এটা টেগ সেইটো দিবই মাষ্ট বি তেতিয়া কি হ'ব আপোনাৰ ভিডিঅ' এইটোৰ লগত সেইটো টাৰ্মছ থাকিব টাৰ্মছ থকাৰ লগত যেতিয়া বেছি হ'ব সংখ্যা অলৰেডি সাৰ্চ লিষ্টৰ প্ৰথমত আহি যাব ইউটিউবত আমাৰ চেনেল সাৰ্চ লিষ্টত আনিবৰ কাৰণে 3 নম্বৰ যিটো পইণ্ট হৈছে সেই পইণ্টটো হৈছে এতিয়া মই কৈ গৈছোঁ আপোনালোকে অলপ ধৈৰ্য সহকাৰে ভালকৈ অলপ মন দি শুনিব নহ'লে অলপ অসুবিধা হ'ব আপোনালোকে ক্ৰম ব্ৰাউজাৰ ওপেন কৰিব যদি মোবাইলে কৰিব যায় মই মোবাইলৰখিনি কৈ আছোঁ পিচি আৰু মোবাইল একেই মোবাইলে কৰিব গ'লে আপুনি ক্ৰম ব্ৰাউজাৰ ওপেন কৰিব ওপেন কৰি তাত লিখিব youtube.com বুলি লিখি তাত সাৰ্চ কৰি দিব তাৰপিছত ওপৰৰ ৰাইট সাইডত আপোনাৰ 3টা ডট আছে তাত আপুনি ক্লিক কৰি ডেস্কটপ মোডত অন কৰি দিব তেতিয়া কি হ'ব কম্পিউটাৰ নিচিনা কৰিবলৈ আপোনাৰ সুবিধা হ'ব আৰু ডেস্কটপ মোড অন কৰাৰ পিছত চাব ৰাইট সাইডৰ ওপৰত আপোনাৰ চেনেলৰ লগোটো আহিব লগোটোত আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়ৰ চেনেল আহিব ইয়ৰ চেনেলত আপুনি ক্লিক কৰাৰ পিছত কাষ্টম চেনেল আহিব আৰু মেনেজ ভিডিঅ' আপুনি কাষ্টম চেনেলটোত ক্লিক কৰি দিব কাষ্টম চেনেলটোত ক্লিক কৰাৰ পিছত আপুনি চাব এটা পেজ খোল খাব তাত ড্যাশবোৰ্ড মনিটাইজেশ্যন এনেকুৱা গোটেইখিনি থাকিব কিন্তু একেবাৰে তলত লাষ্ট সেকেন্ড তলটোৰ ওপৰত সেটিংছ বুলি এটা অপচন আছে সেই সেটিংছটোত আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত জেনাৰেলত ক্লিক হৈ থাকিব 2 নম্বৰ পইণ্টত আহিব আপোনাৰ চেনেলত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ কিবোৰ্ড বুলি এটা অপচন পাব কিবোৰ্ডত আপোনাৰ চেনেলৰ নামটো উল্টা পাল্টা কিছুমানে ভুলকৈ লিখে নহয় সাৰ্চ কৰে আপুনি ভুলকৈও দিব শুদ্ধকৈও দিব সেই কিবোৰ্ডত আপুনি আপোনাৰ চেনেলৰ নামটো ভালকৈ দিব সেইটো হৈছে চেনেল টেগ লগালেহে আপোনাৰ চেনেলটো সাৰ্চ লিষ্টৰ প্ৰথমত আহিব ডিয়াৰ ভিউয়াৰ্স আশা কৰোঁ মোৰ ভিডিঅ'টো চাই অলপ হ'লেও বুজি পাইছে আজি অলপ হ'লেও কিবা শিকিব পাৰিছে তেন্তে লাইক কৰিব আৰু বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব শেষত সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ জয় হিন্দ